নমস্কাৰ বন্ধু বান্ধৱীসকল এই ব্ৰিজখন হৈছে মাছখোৱাৰ পৰা উত্তৰ গুৱাহাটীলৈকে যোৱা এখন ব্ৰিজ ডাঙৰকৈ বনোৱা হৈছে দেখাত তিনিআলিৰ নিচিনা কিন্তু এখন ব্ৰিজ বনাই আছে মাছখোৱাখন খুলি দিলে কিন্তু উত্তৰ গুৱাহাটীলৈ যোৱা ব্ৰিজখন এতিয়ালৈকে খোলা হোৱা নাই বনাইহে আছে এখন এইটো হৈছে গুৱাহাটী প্ৰৱেশদ্বাৰ এইখন হৈছে শুক্লেশ্বৰ মন্দিৰৰ গেটখন এইটো হৈছে ৰূপ টাৱাৰ ৰূপৱে টাৱাৰটো ব্ৰহ্মপুত্ৰ কিনাৰতে এইটো হৈছে গুৱাহাটী ষ্টেচন ঘৰলৈ আহিবলৈ সাজু হৈছোঁ মানে সেইটো কাৰণে ট্ৰেইনখনকে এবাৰ উঠাই দিলোঁ ভিডিঅ' বুলি এইখিনি হৈছে বুন্দা নাৰেংগী বুলি কয় এইখিনি জেগা আৰু কিছু দূৰ গ'লে পানীখাইটি পোৱা যায় পানীখাইটি ফ্লাইঅভাৰখন দেখা পাব পানীখাইটি ফ্লাইঅভাৰখন হৈছে আপোনাৰ ডাউনটাউন ইউনিভাৰ্চিটিৰ ওচৰত যে মানে ডাউনটাউন ইউনিভাৰ্চিটিলৈ যাব পৰাকৈ সুবিধা কৰি বনাইছে পানীখাইটি বুলি কয় সেই জেগাখিনি লোকেশ্যনটো এই আঁতৰত দেখা পাইছে নহয় সেইখন ফ্লাইঅভাৰ বনাই আছে এইখন হৈছে ফ্লাইঅভাৰ বনাই আছে ডাউনটাউন ইউনিভাৰ্চিটিৰ ওচৰত পানীখাইটি লোকেশ্যন কেতিয়াবা আপোনালোক কোনোবা আহিবৰ কাৰণে সুবিধা হ'ব নাৰেংগী হৈ আহিব লাগে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু এতিয়া আহি পাম আমাৰ কাmpur ষ্টেচন এইটো হৈছে আমাৰ কাmpurৰ ষ্টেচন ইয়াতে এতিয়া মই নামিম